পাত গেছি জানা নেহি এই সানিও সানা তই বোলে এবাৰ মেট্ৰিকত ফেল কৰিছে তিনবাৰ ফেল কৰিলি বোলে চালা ইমান ডাঙৰ হ'লি মই তোৰ লগত মেট্ৰিক দিছিলোঁ 3 বছৰ আগত মই যেন ডিগ্ৰী পঢ়ি আছোঁ তই মেট্ৰিক পৰীক্ষা দি আছা যা ইয়াৰ পৰা খুব আপোনালোকে চাই আছে আমাৰ নিউজ ফকতীয়া নিউজ আজি আমি কথা পাতিম মূল্যবৃদ্ধিৰ ওপৰত আমাৰ ষ্টুডিঅ'ত আজি মাতি আনিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা আমাৰ ষ্টুডিঅ'লৈ আহ্বান জনাইছোঁ আহিবৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা নমস্কাৰ আমি পোনপ্ৰথমে হেমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিম মামা আপোনাক প্ৰথমতে প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ মামা বস্তুবিলাকৰ দাম বঢ়াই দিছে ইয়াৰ কাৰণটো কি চোৱা আমি যে যোৱা বাজে ছোৱালীবোৰক স্কুটি দিছিলো ন সেইকাৰণে বস্তুবোৰৰ দাম বঢ়াই দিছো আমি ছোৱালীবোৰক স্কুটি দিব দিছিলো নেকি তুমি তেনেকৈ ক'লে নহ'ব ন যোৱাবাৰ আমি ছোৱালীবোৰক প্ৰতিশ্ৰুতি দিছিলো মামা আপোনাৰ প্ৰতিশ্ৰুতি আমাৰ পকেটত ঠিক কৰা পাকৰি 10 টকা এটা নাথাকে আপুনি কি কথা কয় ৰাইজ শুনিছে মামাই কি ক'লে চ' গাইজ আমি এবাৰ আন এজন ব্যক্তিক আমাৰ ষ্টুডিঅ'লৈ মাতিব বিচাৰিছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰ আমি ষ্টুডিঅ'ৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াৰ ষ্টুডিঅ'ত নৰেন্দ্ৰ মোদী नरेंद्र जी नमस्ते जो मूल्य वृद्धि का दाम बढ़ाया है आपका इसमें क्या कहना है आपके पेट्रोल के दाम कमाने का और आपके पकड़ में पैसा कमाने का तो मैं क्या करूं उठो निकल क्या बक रहा है यार सब क्यों मारे निकल तू भी निकल तो किसे ऐसा तो उठा सेल्फी जा so guys so আজিৰ ইমান হিন্দে অন্যটা ভিডিঅ' উপৰ প্ৰতিষ্ঠিতা আজিলৈকে বাই বাই জয় অসম মানুহ এইবিলাক গুচি দি